खुलुमबाय स्टुडियोआव दं आं उदांस्रि मोसाहारि क'क्राझार साइन्स कलेजनि थाखाय मोनसे गोजोनथाव खौरां बिटिआर सरकारनि 2 कोटी राङारि अनसुंथाइनि गेजेरजों गोदानै लुफुंजानाय बटानि बिफाननि थाखो खथाखौ क'क्राझार साइन्स कलेजआ दिनै बेखेवबाय। क'क्राझार बिगियान फरायसालिमायाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नाजानायाव 2 कोटी रांनि थाखो खथा लुफुंनो हादों। नंगौ थारैनो बिटिआर सरकारा गुबुन गुबुन बिथिङाव हेफाजाब होबोनाय बादिनो क'क्राझार बिगियान फरायसालिमायावबो डिपार्टमेन्ट अफ बटानिनि थाखो खथा लुफुंनो थाखाय 2 कोटी रांनि हेफाजाब होदों। बिटिआर सरकारनि हेफाजाबावनो दिनै 2 कोटी रांनि डिपार्टमेन्ट अफ बटानिनि थाखो खथा लुफुंनायखौ बेखेवना होदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। आरो बे बेखेवनाय हाबाफारियावनो बिटिआरनि सीएम प्रमद बर'जों लोगोसे एमएलए लरेन्स इस्लारियाबो बाहागो लायो। आमार क'क्राझार साइन्स कलेजत एटा एकाडेमिक बिल्डिंग एटा निर्माण करा होइसे यात मुकली करिबोलै মই আজি আহিছিলো आमार प्रिन्सिपाल आरो आमार महाविद्यालय कर्तृपक्षই আমন্ত্রণ জনোৱা হিচাপে খুব সুন্দৰ হৈছে বিজ্ঞানৰ কাৰণে তাত ল্যাব ক্লাছৰুম ডেমনস্ট্ৰেচনৰ কাৰণে ৰুম আৰু ফেকাল্টিজ কাৰণে খুব ধুনীয়াকৈ বনোৱা হৈছে ভাল লাগিছে। কোকৰাঝাৰত এখন সায়েন্স কলেজ থকাটোৱে আমাৰ কাৰণে খুব মানে বেনিফিচিয়েল বুলি ক'ব বিচাৰো মই বহুত লাভ হৈছে আৰু যোৱা কেইবা বছৰ ধৰি এইখন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ওলাই গৈ নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে। আজিৰ সময়টো খুব মানে ইম্পৰ্টেণ্ট আহিছে কাৰণ এতিয়া দুনিয়াখন খুব ৰেপিড চেঞ্জ হৈছে তো সেইখিনি সময়ত আমাৰ ইনষ্টিটিউচনবিলাকক আমি এটা যি গ্লোবেল আইডিয়াছ ইউনিভাৰ্চেল আইডিয়াছ লগত যাব লাগিব সেইকাৰণে ইনষ্টিটিউচনবিলাকক আৰু যিমান পাৰে আমি আপগ্ৰেড কৰাৰ কাৰণে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ একাডেমিক্স সব ডেভেলপ কোৱালিটি ইম্প্ৰুভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে তেখেতসকলৰ আৰু 2 কোটি টকাৰ প্ৰয়োজন আছে বুলি কৈছে। সো কামিং যেটো সেশন আমাৰ 25-26 2 কোটি টকাটো দিয়া হ'ব যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিব পাৰে আৰু মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু গোটেই টিমৰ লগত আলোচনা কৰিম বুলি কৈছো কাৰণ আমি হিটো বেষ্ট ইউটিলাইজ কৰিব লাগিব। আমাৰ ওয়েস্টাৰ্ণ আসামত যিখিনি আমাৰ ডিস্ট্ৰিক্টস আছে ইয়াত সায়েন্স ইনষ্টিটিউশন বহুত কম সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যদিও বহুত ইচ্ছা থাকে বিজ্ঞানত পঢ়িবলৈ খুব সুযোগ নাপায়। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাহে লাহেকৈ মডেল কলেজ নিৰ্মাণ কৰাৰ লগে লগে বহুতখিনি স্কোপ আহিছে তথাপিতো আমাৰ বিটিসি এৰিয়াত কমসে কম আৰু 4-5খন সায়েন্স কলেজ লাগে তেতিয়াহে আমাৰ সায়েন্সত পঢ়া ল'ৰা ছোৱালীখিনি ভাল এটা স্কোপ পাব বা অপৰচুনিটিটো পাব। তো সেইকাৰণে অনাগত দিনত আমি এই কথাটো চিন্তা কৰিম। মই এই কামখিনি খুব সুন্দৰকৈ কৰাৰ কাৰণে মই কলেজ কৰ্তৃপক্ষ আৰু প্ৰিন্সিপাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। স্যার 4 বছৰ প্ৰমোদ ডাঙৰীয়াক আমাৰ বিটিসি চিফক ধন্যবাদ জনাইছোঁ। তেখেতে কোনো পাৰ্চেলিটি কৰা নাই সব কলেজকে আমাক প্ৰায় 2 কোটি টকা দিছে গতিকে আমাৰ কামখিনি গোটেইখিনি কাম হৈছে। গতিকে তেখেতক মই কৈছিলোঁ মই অলপ আবেগিক তেখেতক মই কৈছিলোঁ আৰু 20 বছৰমান থাকক আৰু এই মানুহজন প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছে মই সব গম পাই গৈছোঁ। গতিকে প্ৰধানমন্ত্ৰীয়ে তেখেতক এছুৰেঞ্চ দিছে ভৱিষ্যতে বিটিসিৰ যে কি পৰিৱৰ্তন হ'ব আপোনালোকে চাই থাকিব আৰু মই ভাবোঁ ঈশ্বৰে ইয়াক কৃপা কৰক আৰু 20 বছৰমান থাকক আৰু অৱশ্যে কিছুমান বস্তু আমি প্ৰকাশ কৰিব নোৱাৰোঁ। মই তেখেতক যিখিনি কৰিছে মই অশেষ ধন্যবাদ দিছোঁ আৰু তো ক'ব লগা বিশেষ নাই। একাডেমিক ছেক্টৰত যিখিনি কৰিছে ডেট ইজ এ মাইলষ্টোন হৈছে বৰলাইট অঞ্চলত কিন্তু কিছুমানে হয়তো বেলেগ ভাবিছিল কিন্তু লাহে লাহে ৰিয়েলাইজ কৰিব আৰু এইখিনি উপলব্ধি কৰিব পাৰিছোঁ। আমাৰ নিচিনা মানুহে যেহেতু উপলব্ধি কৰিব পাৰিছোঁ সাধাৰণ মানুহে ডেফিনেটলি কৰিব আৰু থেংক ইউ এইখিনি আৰু